চাওকচোন কি ধুনীয়া ভিউ, কি ধুনীয়াকৈ পেইণ্ট আৰ্ট কৰিছে ন, পেইণ্ট কৰিছে। ৱাও, জুম কৰি দিছোঁ বাৰু, চাওকচোন। হাইকোৰ্ট হয় মেঘালয়ৰ এইখন, ইমান ডাঙৰ ন, ইমান ধুনীয়া। আৰু ইয়াত ৰাস্তাবিলাক কিমান চাফা নহয়, কাৰণ ইয়াত বৰষুণ হৈ থাকে যে। এইটো পুলিচ পইণ্ট হয় গাইছ। কি জমনি, গুৱাহাটী লিখা আছে 101 কিলোমিটাৰ। যাওঁ নেকি এতিয়া গুৱাহাটীলৈ? পিছৰ দোকানবিলাক আছে কি ধুনীয়া ধুনীয়া। এইটো ৰাস্তা, ভিউ কি ধুনীয়া ন, জিভা কিয়ৰ্ছ। একেবাৰে চিমলাত যে দেখাইছিলোঁ ঘৰবিলাক সেনেকুৱা টাইপৰ ন। চেণ্টাৰ পইণ্ট চাওকচোন, ৰাস্তাখন বেছি আছে। বজাৰ ধুনীয়া ন, বেম্বৰে বনোৱা বস্তুবিলাক। কৰাজবিলাকো পায়, এইবিলাক গোটেই বেম্বৰে হয়। গোটেই দোকান এনেকুৱাই, বেগবিলাক এনেকুৱা বেম্বৰে। এনেকৈ ইয়াৰিংছবিলাক পোৱা হয়। শ্বিলং কিনো এইটো পুলিচ বজাৰ ন, পুলিচ চেণ্টাৰ, পুলিচ বজাৰ লিখা আছে। ইমান কেওচ, ইমান মানুহ আছে ইয়াত। পুলিচ বজাৰ শ্বিলং, ভালকৈ গধূলিৰ কাৰণে মানে ইমান স্পষ্টকৈ চিনি নাপায় এই বস্তুটো। ইয়াত মানুহে যে অসংখ্য মানুহ, আৰু এতিয়া মানে স্কুল ভেকেশ্যন মানে ষ্টাৰ্ট হৈছে ন, সেইকাৰণে মানে বহুত ভিৰ আছে ইয়াত। চাওকচোন ইমান ধুনীয়া, ইমান কেওচ, ইমান ৰাছ আছে ন। চাওক, দেখাই দেখিম, চাই থাকিব শেষলৈকে ব্লগবিলাক। বজাৰৰ দৰে লাগিছে, ভিৰ, পূজা বিহু এনেকুৱাই লাগিছে। ছামাৰ ভেকেশ্যন। আজি বতৰটো ইমান ধুনীয়া নহয়, সেইকাৰণে মানুহ বহুত। বস্তু কিনো নিকিনো, এনেই মানে মানুহবিলাক চাই বেছি ভাল লাগিছে। ছাতিৰ দোকান সোমাইছে, ছাতিবিলাক আছে, এইবিলাক ডাঙৰ ডাঙৰ ছাতি। এটা ছাতি কিনিলে এনেকুৱা এটা 3টামান মানুহ সোমাই যাব আৰু একেলগে, হয়নে মা? চাওকচোন জলকীয়া, চব জলকীয়া পায়। এইটো জম্মুটো আছিলে, গছত লাগে, ফৰফৰাই ধৰে আৰু বটি দিয়ে, মানুহে চাটনি বনালে। বঙলা জ্বলা, প্লাম এইবিলাক আছে। আমি এইটো জলকীয়া লৈছোঁ। এয়া চাওক, আনৰস লৈছোঁ, মছলা দিছে, আমি 3টা লৈছোঁ, মজা পাৰি খাই আছোঁ। চিয়াৰ্ছ। ছাতি ল'লে মাহঁতে। এয়া চাওকচোন পিছফালে ৰাইফল লৈছে, মাও ল'লে। ভিতৰতে কুৰ্তিৰ দোকানত সোমাম। চুৰি চাকু এইবিলাক চব পায়, আইনা পায়, চুৱেটাৰ্ছবিলাক পায়। চাওকচোন মানুহ, অসংখ্য মানুহ একেবাৰে। পূজাৰ বজাৰ, পূজাৰ বজাৰ। ইয়াতেও আছে, লাবুবু আহিছে, লাবুবু। এয়া পাও, কি বুলি কয় এইটো, কি বুলি কয় মা? কুলা, কুলা, কুলা কেনেকৈ পোৱা যায়। চাকু, প্লাম, খিবানাৰ দোকান, ফ্ৰুটছৰ, কাপোৰৰ। মই এয়া খাই আছোঁ, তিয়হ আৰু আনৰস। কি যে মজা লাগিছে নহয়, বেলেগ শ্বপিং নকৰিলেও কথা নাই, খাই ইমান মজা লাগিছে। এবাৰ KFC বস্তু লওঁ, KFCত সোমালোঁ, বজাৰ কৰি আহিলোঁ।
আমি মাৰ্কেটৰ পৰা গোটেইকেইটা আহি পালোঁ আজিলৈ বাই কেনেকুৱা লাগিল আপোনালোকে শ্বিলঙৰ মানে বজাৰখন মাৰ্কেটখন কেনেকুৱা এয়া বজাৰ কৰিছে কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টছ কৰি ক'ব দেই আৰু আপোনালোকে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু আগলৈ ব্লগবিলাক চাই থাকিব আকৌ দেখাই থাকিম ক'ত ক'ত যাওঁ আমি বাই বাই